নমস্কাৰ, মই এটা ডালিয়াৰ নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। এয়া আমুল পাউডাৰ 2 চামুচ, এয়া ৰুকি লোৱা নাৰিকল 2 চামুচ, এয়া কিচমিচ, কাজুও দিব পাৰে, মোৰ লগত নাছিল কাৰণে দিয়া নাছিলোঁ। এয়া চেনি মই 4 চামুচ দিছোঁ। আপোনালোকে যদি কম মিঠা খায় 2 চামুচ দিলেও হ'ব। আৰু এচিকুট নিমখ দিছোঁ। এতিয়া ধুই লোৱা ডালিয়াখিনি দি দিছোঁ। মই কুকাৰটো চিমত দি থৈছোঁ। ভালদৰে মিহলাই ল'ব গোটেইখিনি। এয়া মই বাটাৰ দিছোঁ 2 চামুচ, ঘিও দিব পাৰে আপোনালোকে। এতিয়া মিহলাই লোৱা গোটেইখিনি দি দিছোঁ ইয়াতে। গেছটো চিমতে ৰাখিব, এনেকৈ লৰাই থাকিব 1 মিনিটমান। এতিয়া মই ইয়াত এটা তেজপাত দি দিছোঁ, আপোনালোকে ইলাইচিও দিব পাৰে। দি ইয়াত অকণমান পানী দিব, অকণমান দিলেই হ'ব। তাৰপিছত এটা চিটি যোৱাৰ পিছত নমাই থ'ব। তাৰপিছত পৰিৱেশন কৰিব। সৰু ল'ৰা ছোৱালী থাকিলে খাই ভাল পাব, জনাব।